নমস্কাৰ, মই মনজিত হাজৰিকা। মই আজি আকৌ আপোনাৰ ছেকেণ্ড ভিডিঅ'টো বনাইছোঁ গোলাঘাট ষ্টেডিয়ামৰ পৰা। কাৰণ বহুতে মোক কমেণ্ট কৰি আছে আৰু সুধি আছে একচুৱেলি টাটা IPL ফেন পাৰ্ক মানে কি হ'ব, কেনেকৈ হ'ব, কি হ'ব, সকলোখিনি মোক সুধি আছে। মই সেইকাৰণে সকলোখিনি আপডেট দিবৰ কাৰণে মই ভিডিঅ'টো আকৌ প্ৰস্তুত কৰিছোঁ। মোৰ লগত ইয়াৰে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ সঞ্জীৱ ছাৰো আছে। সঞ্জীৱ ছাৰৰ লগতো কথা পাতিম, কেনেকুৱা কি ছাৰো ক'ব, আৰু আপোনালোকক দেখাম যে ইয়াৰ ভিতৰত কি হ'ব। সৰু ল'ৰা ছোৱালী আনিব পাৰে, কি আনিব পাৰে, কি নোৱাৰে, কি বস্তু আনিব পাৰিব, সোমাওঁতে কেনেকে কি হ'ব, সকলোখিনি মই এই ভিডিঅ'টোত আপোনালোকক জনাম। আৰু আপোনালোকে যিমান পাৰে প্ৰথমতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, লাইক কৰক, কমেণ্ট কৰক। যদি কোনোবা আগতে এনেকুৱা খেল চাইছে আপোনালোকে কমেণ্ট জনাব কেনেকুৱা লাগে। আৰু আমি যিহেতু নাই দেখা সেইকাৰণে আমি ভিডিঅ'টো বনাইছোঁ। আৰু আমি কালি পৰহি দুদিন ইয়াতে থাকিম আৰু আমি ধুনীয়াকৈ লাইভ আমি IPL খেলখন চাম। আৰু মোৰ লগত আছে গোলাঘাট ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ আমাৰ সঞ্জীৱ ছাৰ। আৰু ছাৰৰ পৰা জানিম একচুৱেলি টাটা IPL ফেন পাৰ্ক মানে কি, আচলতে কি হৈ আছে। আৰু বহুতে মোক কুৱেশ্যন সুধি আছে ফেচবুকত, আচলতে আমি ছাৰৰ পৰা জানিম ইয়াত আচলতে কাইলৈ আৰু পৰহিলৈ হ'ব কি। প্ৰথমবাৰৰ বাবে গোলাঘাটত টাটা IPL ফেন পাৰ্ক হ'বলৈ গৈ আছে। সঁচাকৈ আমি খুব আনন্দিত। এইটো আমি ভবাই নাছিলোঁ যে ইয়াত হ'ব। এইটো একমাত্ৰ এজন অসমৰে এতিয়া বৰ্তমান BCCI ছেক্ৰেটৰী দেৱজিৎ শইকীয়াৰ নেতৃত্বতে ইয়াত কৰা হৈছে। আচলতে তেখেতক প্ৰথমতে আমি গোলাঘাট জিলা ক্ৰীড়া অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো আচলতে কি, এই প্ৰগ্ৰেমটো প্ৰায় 15 চনৰ পৰা মানে ইণ্ডিয়াত ওলাইছিল। তেওঁলোকৰ এটাই উদ্দেশ্য আছিল যে চব মানুহতো IPL বিলাক খেলি চাব যাব নোৱাৰে। ইয়াৰ পৰা গুৱাহাটীতো যাবলৈ দিগদাৰ হয়, কিছুমান মানুহৰ কিবা এনেকুৱা কিছুমান প্ৰব্লেম থাকে। গতিকে তেওঁলোকৰ এটাই এম আছিলে যে ভিতৰৰ অঞ্চলত য'ত নেকি IPL বিলাক গেমবিলাক নহয়, তেনেকুৱা অঞ্চলৰ মানুহবিলাকক চাবৰ কাৰণে এটা সুবিধা দিছে। এইটো মানে এনেকুৱা এটা বস্তু, এটা জেগাত এটা IPL ডাইৰেক্ট মানে ষ্টেডিয়ামত চালে যেনেকুৱা লাগে, ঠিক এনেকুৱা এটা প্ৰগ্ৰেম কৰি আছে। তাৰ লগতে সৰু সৰু ল'ৰা ছোৱালীবিলাক খেলাৰ কাৰণে কিবা ব্যৱস্থা কৰিছে, বৰ সুন্দৰ এটা পৰিৱেশ কৰিছে। সঁচাকৈ আমি গোলাঘাট, আজি মই গোলাঘাট সম্পাদক হিচাপে মোৰ নিজৰে ভাল লাগিছে। এনেকুৱা এটা বস্তু আমি গোলাঘাটবাসী ৰাইজক দেখাব পাইছোঁ। আৰু আশা কৰিছোঁ আৰু চবকে আমি নিমন্ত্ৰণো জনাইছোঁ যে এইটো বস্তুটো চাওক, যিহেতু গোলাঘাট ষ্টেডিয়ামতে হৈছে আৰু এইটো বিনামূলীয়া, ইয়াত কোনো এণ্ট্ৰি ফিজ নাই, ফ্ৰী। গতিকে চবকে আমি অনুৰোধ জনাইছোঁ গোলাঘাটবাসী ৰাইজত সকলো আহক। আমি যে কি কৰিছোঁ অকণমান তেতিয়া ষ্টেডিয়ামটো চাইও ভাল পাব, আৰু তেখেতলোক আহিলে আমি কাম কৰিবৰ কাৰণে যথেষ্টখিনি উৎসাহ পাম। থেংক ইউ। ইয়াতে আপোনালোকৰ প্ৰথমতে এই হাতত এটা আপোনালোকৰ বেণ্ডেড এনেকৈ দিয়া হ'ব, ৰিচ এটা দিয়া হ'ব, আৰু ইয়াতে চেকিং হ'ব। ইয়াতে কি বস্তু চেকিং হ'ব মই সেইখিনি ভিতৰত ক'ম। আৰু আহক আমি ভিতৰলৈ সোমাই যাওঁ। আৰু দেখিবলৈ পাইছে ইমান সুন্দৰ পৰিৱেশ, দেখিছেনে আপোনালোকে, দেখিবলৈ পাইছে। আৰু এইফালে দেখিবলৈ পাইছেনে IPL প্ৰতিটো টিমৰ কেপ্টেইনৰ ৰিয়াম পৰাগ দিছেনে। আমি কালি যিহেতু ৰিয়াম পৰাগৰ খেল আছে, RR আৰু GT খেল আছে, আৰু আমি যিহেতু অসমৰ সন্তান, আমি সেইকাৰণে অসমৰ সন্তানক আমি ৰিয়াম পৰাগক ছাপোৰ্ট কৰিম। আৰু আহক এই দেখিছেনে আপোনালোকে। আৰু ভিতৰৰ পৰিৱেশটো এবাৰ দেখাই দিছোঁ চাওক। এইখনে হৈছে LED, দিছেনে। ইয়াতে আপুনি লাইভ খেল চাব পাৰিব, দেখিছেনে। ইয়াতে লাইভ খেল চাব পাৰিব। আৰু যিসকল কণ ল'ৰা ছোৱালীসকল আহিব, ইয়াতে আপোনাৰ এটা ছেটআপ লাগিব। সৰু ল'ৰা ছোৱালীবিলাক খেলি থাকিব ইয়াত, বিভিন্ন প্ৰকাৰ খেল ধেমালি হ'ব ইয়াতে, দেখি যাওক আপোনালোকে, দেখিবলৈ পাইছে। আৰু কণ সৰু ল'ৰা ছোৱালীসকল আপোনালোকে লৈ আহিব, কাৰণ তেখেতসকলেও মনোৰঞ্জন হ'ব, ইয়াত এনজয় কৰিব। মুঠতে ইয়াত এনজয় হ'ব। IPL যিহেতু চলি আছে, IPL এনজয় হ'ব, দেখিছেনে। এই চব বক্স চক্স চব লাগি আছে। যিসকলে মানে ধৰক এতিয়া আমাৰ যিখন বাহিৰত খেল হৈছে, আমি এতিয়া যাব নোৱাৰোঁ, যিহেতু আমি ইয়াতে সেই ফিল্ডটো ল'ব পাৰিম। মানে আমি যিহেতু তাত যাব নোৱাৰোঁ, আমি সেইকাৰণে ইয়াতে ফিল্ডটো ল'ব পাৰিম। ইয়াতে লাইভ চলি থাকিব, আপোনাৰ প্ৰগ্ৰেমো চলিব, DJ চলি থাকিব, বক্স দেখিছেনে, পুৰা ধুনীয়া হৈ যাব। মানে ফুল্লি এনজয় হ'ব ইয়াত। আৰু দেখিছেনে আপোনালোকে, বক্স চব সকলোখিনি আছে। আৰু যিসকল ইয়ালৈ আহিব, মই ৰুল ৰেগুলেশ্যন কিছুমান আছে, মই ৰুল ৰেগুলেশ্যন কৈ দিম, কি আনিব পাৰিব আৰু কি আনিব নোৱাৰে। আৰু কি আনিব পাৰে, কি নোৱাৰে, দেখিছেনে। এখন চাৰ্ট আছে, দেখিছেনে। এই চাৰ্টখন এইকেইটা পানী বটল আনিব নোৱাৰে, লাইটাৰ আনিব নোৱাৰে, বা এইবিলাক কল্ড ড্ৰিংক এইবোৰ একো আনিব নোৱাৰে, দেখিছেনে। এইবিলাকতো ফেন দিছেনে, এইবোৰ নোৱাৰে। এইবোৰ হৈছে আপুনি দেখিছেনে, এইখিনি বস্তু আনিব নোৱাৰে, ভিডিঅ' ৰেকৰ্ডিং কৰিব নোৱাৰে, মানে মোবাইল কেমেৰা DSLR আনিব নোৱাৰে, মানে হেলমেট চেলমেট এইবোৰ একো আনিব নোৱাৰে, চুৰি গিটাৰ এইবোৰ চাগে সকলোৱে জানে, এইবোৰ আনিব নোৱাৰে। আৰু মই বাৰম্বাৰ কৈছোঁ, ইয়ালৈ আহোঁতে আপোনালোকে এইখিনি ভিডিঅ'টো চাই পেলাই আহিব, যিহেতু এইখিনি আনিব নোৱাৰে। আৰু আপোনালোকে গুটকা, যিহেতু গুটকা এইবিলাক আনিব নিদিয়ে ইয়াতে, ফুল্লি চব বেন আছে, এইবোৰ আনিব নিদিয়ে, চব চেকিং হ'ব ইয়াতে, চিকিউৰিটি গাৰ্ড থাকিব। সেইকাৰণে ভিডিঅ'টো যিমান পাৰে আপোনালোকে চাই পেলাই আহিব, কাৰণ ইয়ালৈ আহি ঘূৰি যাবলৈ মনটো বেয়া লাগে। আজি ভিডিঅ'টো ইমানখিনি আছিলে। কালি যিহেতু এতিয়া বৰ্তমান 90% কাম হৈ গৈছে, দেখিছে মোৰ পিছফালে। কালি যদি আপোনালোকে আহে,
একদম 6:30 বজাৰ পৰা গেট খুলি দিব, আপুনি 6:30 বজাত আহিব পাৰিব। আৰু আজিৰ ভিডিঅ'ত ইমানটোৱে আছিলে। কালি আকৌ আপোনালোকৰ যদি মৰম পাওঁ ভালকে, তেনেহ'লে আকৌ ভিডিঅ' বনাম। আৰু আপোনালোকে এনেকে মৰম কৰি দিব। এতিয়া যিহেতু আগৰ প্ৰথম ভিডিঅ'টো যিমান মৰম দিছে, এইটো ভিডিঅ' ইমান মৰম দিব, যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যিমানখিনি পাৰোঁ আপোনালোকক মই এই ভিডিঅ'ৰ যোগেদি দেখাইছোঁ। আকৌ খেলৰ ভিডিঅ' এটা লৈ নতুনকৈ আকৌ আহিম আপোনালোকৰ মাজলৈ। তেতিয়ালৈ আহোঁ, ধন্যবাদ।